শ্ৰোতা দৰ্শকসকলৰ প্ৰতি এটি বিনম্ৰ অনুৰোধ, তেখেতসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব আৰু ইয়াৰ ভিডিঅ'বোৰ তেখেতসকলে তেখেতসকলৰ বন্ধু বান্ধৱৰ মাজত বিভিন্ন মাধ্যমৰ যোগেদি শ্বেয়াৰ কৰিবলৈ যাতে নাপাহৰে। ধন্যবাদ। অসমৰ অৰ্থনীতিলৈ ৰেচম শিল্পৰ গুৰুত্বপূৰ্ণ অৱদান আছে। অসমত বাণিজ্যিকভাৱে মুগা, এৰী আৰু পাটপলুৰ খেতি কৰা হয়। সামগ্ৰিকভাৱে ৰেচম উৎপাদনত অসমৰ স্থান ভাৰতবৰ্ষৰ ভিতৰত তৃতীয় আৰু এৰী উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থান ভাৰতবৰ্ষৰ ভিতৰতেই প্ৰথম। অসমৰ বৃহৎ সংখ্যক লোক এৰী উৎপাদনৰ সৈতে জড়িত। আমি জানো যে ৰেচম শিল্প দৰিদ্ৰজনৰ শিল্প বুলি কোৱা হয়। অসমৰ বৃহৎ জনগাঁথনিৰ বৃহৎ অংশ, আৰ্থিকভাৱে দুৰ্বল এক বৃহৎ অংশ এৰী পালনৰ সৈতে জড়িত। অসমত সুদূৰ অতীতৰ পৰাই পৰম্পৰাগতভাৱে টাকুৰিৰে এৰী সূতা কাটি অহা হৈছিল। পৰৱৰ্তী সময়ত বাণিজ্যিকভাৱে উন্নতমানৰ সূতা উৎপাদনৰ বাবে চৌধুৰী স্পিনিং মেচিন, অম্বৰ চৰখা, CSTRI সূতা কটা যন্ত্ৰ, সৌৰশক্তি চালিত এৰী সূতা কটা যন্ত্ৰ আদি উদ্ভাৱন কৰি এৰী পালকসকলক এৰী সূতা কটাৰ বাবে ব্যৱস্থা কৰি দিয়া হ'ল। কিন্তু সেই যন্ত্ৰবিলাক এই দৰিদ্ৰ কৃষকসকলৰ বাবে ক্ৰয় কৰা যথেষ্ট কষ্টকৰ আৰু এই দিশটোৰ প্ৰতি দৃষ্টি ৰাখি উদ্ভাৱক সতীশ চৌধুৰীয়ে এৰী সূতা কাটিবৰ বাবে এক নতুন যন্ত্ৰ উদ্ভাৱন কৰিছে আৰু তেখেতে উদ্ভাৱন কৰা এই এৰী সূতা কটা যন্ত্ৰটিৰ নাম ৰাখিছে সৰস্বতী যঁতৰ বা সৰস্বতী এৰী সূতা কটা যন্ত্ৰ। আজি আমি সতীশ চৌধুৰী ডাঙৰীয়াৰ সৈতে উপস্থিত আছোঁ। তেখেতে আমাক তেখেতৰ নিজ মুখেৰে এই যন্ত্ৰটিৰ উদ্ভাৱনৰ নেপথ্যৰ কথা আমাক অৱগত কৰিব আৰু এই যন্ত্ৰটিৰ কাৰিকৰী যিবোৰ দিশ, ইয়াৰ যিটো ক্ৰয় মূল্য, সেই সম্পৰ্কে আমাক সবিশেষ জনাব। আহক আমি চৌধুৰী ডাঙৰীয়াৰ সৈতে আলাপ কৰোঁ। মই সাতপখালি গাঁৱৰ স্বৰ্গীয় মহেন্দ্ৰ মোহন চৌধুৰীৰ কনিষ্ঠ পুত্ৰ সতীশ চৌধুৰী। যন্ত্ৰটো এইটো সৰস্বতী যঁতৰ নাম ৰাখিছোঁ। এইটো সৰস্বতী মোৰ মাৰ নাম, মাৰ সোঁৱৰণত এইটো যন্ত্ৰৰ নাম মই সৰস্বতী যঁতৰ ৰাখিছোঁ। হয়, অকণমান সেই সৰস্বতী যঁতৰ বুলি আপুনি যিটো যন্ত্ৰৰ কথা ক'লে, তাৰ বিষয়ে থুলমূলকৈ অকণমান আমাক কওকচোন। আমাৰ এই যন্ত্ৰটো হৈছেগৈ আজি বহিৰাজ্যৰ পৰা বহু ধৰণৰ মেচিন আহি আছিল, যিবিলাকৰ ওজন বেছি, দাম বেছি। মই অলপ চিন্তা কৰিলোঁ যে আমাৰ দুখীয়া শিপিনীসকলে কম পইচাত উন্নত মানৰ এটি যন্ত্ৰ পাওক। সেই হিচাপত মই এই যন্ত্ৰটি মই তৈয়াৰ কৰিলোঁ। এইটো তৈয়াৰ কৰিবলৈ যাওঁতে মোৰ প্ৰায় 3 মাহ সময় কষ্ট কৰিব লগা হৈছিল। ইয়াৰ বিশেষত্ব হ'ল কি, ই দেখাত সৰু, ওজন কম, আকৌ প্ৰডাক্টিভিটি বেছি, উৎপাদন ইয়াত বহুত বেছি হয়। আৰু এইটো সাধাৰণ এটা এডাপ্টৰ, মোবাইল চাৰ্জাৰ এডাপ্টৰেৰে চলে। দ্বিতীয়তে ইয়াত বেটাৰী বেকআপ আছে, মানে কাৰেণ্ট গুচি গ'লে বেটাৰীত চলে। আৰু যদি কোনোবা এনেকুৱা ঠাইও হয়তো আছে য'ত কাৰেণ্ট নাই, তেতিয়াহ'লে তাৰ কথা চিন্তা কৰি এখন সৰু ছ'লাৰ ডিছৰ কথাও চিন্তা তাত দিয়া হৈছে। ছ'লাৰ ডিছখনেৰে তাত বেটাৰীবোৰ চাৰ্জ হ'ব বা ছ'লাৰ ডিছত ডাইৰেক্ট চলিব। ৰাতি বেলিকা বেটাৰীৰে চলিব পাৰিব। গতিকে মই ভাবোঁ এই মেচিনটোৰে এজনী শিপিনীয়ে তেওঁৰ ঘৰখন চলিবৰ কাৰণে কিবা এটা সুবিধা হ'ব বুলি আমি এটা আশা কৰোঁ। মই এই মুহূৰ্তত ঠিক সৰস্বতী এৰী সূতা কটা যিটো যন্ত্ৰ, এই যন্ত্ৰটোৰ সন্মুখত বহি আছোঁ। তেনে সৰু হাততে কঢ়িয়াব পৰা
লৈ ইফালে সিফালে লৈ যাব পৰা এটা যন্ত্ৰ আৰু এইটো একেবাৰে বিশেষকৈ শিপিনীসকলৰ কাৰণে এৰী সূতা কটা যিসকল শিপিনী তেখেতসকলে কঢ়িয়াবৰ কাৰণে বৰ সুবিধাজনক হ'ব। যন্ত্ৰটো দেখিয়ে গম পাইছোঁ, মই অকণমান দেখুৱাইছোঁ আপোনালোকক যন্ত্ৰটো যে চাওক এয়া মই হাতত এখন হাতেৰে তুলিব পাৰিছোঁ। এখন মোৰ হাতখনেৰে এয়া মই যন্ত্ৰটো তুলি আপোনালোকক দেখুৱাইছোঁ। মানে ইয়াৰ পৰা আপোনালোকে ধাৰণা কৰি ল'ব পাৰে যে যন্ত্ৰটোৰ ওজন কিমান হ'ব। আৰু যন্ত্ৰটোত এটা তাৎপৰ্যপূৰ্ণ বস্তু দেখিছোঁ যে আমি মোবাইলৰ চাৰ্জাৰ যিটো এই চাৰ্জাৰৰ কেবুলেৰে ইয়াক চাৰ্জ দিব পৰা মানে চলাব পৰা এটা ব্যৱস্থা আছে। আৰু ইয়াত আমি দেখিছোঁ যে এইটো স্পীড কণ্ট্ৰল কৰিব পৰা এটা ব্যৱস্থাও ইয়াত আছে। আৰু যন্ত্ৰটো আমাক অকণমান বাইদেউ আছে এই যন্ত্ৰটোৰ উদ্ভাৱক তেখেতৰ সহধৰ্মিনী তেখেতো আমাৰ লগত এই মুহূৰ্তত আছে। তেখেতে আমাক ইয়াত অকণমান সূতা কাটি দেখুৱাব বুলি জনাইছে আৰু আমি অকণমান এতিয়া যন্ত্ৰটো অকণমান সূতা কটা গোটেই প্ৰক্ৰিয়াটো অকণমান চাব বিচাৰিছোঁ। আৰু তেখেতে আমাক যন্ত্ৰটোৰ ৱেইটটো আমাক দেখুৱাব বিচাৰিছে যে চাওক যন্ত্ৰটোৰ ৱেইটটো 2 কেজি 595 গ্ৰাম এই যন্ত্ৰটোৰ ওজন। এতিয়া তেখেতে আমাক দাঙি দেখুৱালে। কিমানকৈ দি আছে? দুটা আছে। তো সৰস্বতী এৰী সূতা কটা যন্ত্ৰত কটা এইখিনি সূতা মোৰ সন্মুখত যিখিনি সূতা আছে এৰী সূতা এইখিনি ঠিক এই যন্ত্ৰটোত ইতিমধ্যে আমি নামটো কৈছিলোঁ যে সৰস্বতী এৰী সূতা কটা যিটো যন্ত্ৰ সেই যন্ত্ৰটোতেই ইতিমধ্যে এই সূতাখিনি কটা হৈছে। এইটো অতি সাধাৰণ এডাপ্টাৰ এটাৰে চলে আৰু কাৰেণ্ট গুচি গ'লে সি নিজে নিজে চলিয়ে থাকিব। এইটো চলি আছে বৰ্তমান, আকৌ কাৰেণ্ট আহি গ'লে সি নিজে নিজে চলিয়ে থাকিব। আপোনাৰ এই যিটো সৰস্বতী নামৰ যিটো যন্ত্ৰ হয় মানে সূতা কটা যিটো এৰী সূতা কটা যিটো যন্ত্ৰ সেইটোৰ আপুনি এনে কিমানমান দামত আপোনাৰ পৰা ক্ৰয় কৰিব পাৰিব? কোনোবা যদি শিপিনী আগ্ৰহী হয় কিমানমান মূল্যত আপুনি এই যন্ত্ৰটো তেখেতসকলক দিব পাৰিব? হয়, মোৰ এইটো এটা মডেল আছে। এইটো মডেল যিটো অট'মেটিক মডেল, এই অট'মেটিক মডেলটোত আমি 5,000 টকাৰ ভিতৰত আমি এইটো দিব পাৰোঁ। আৰু এটা মডেল এটা চিন্তা কৰিছোঁ অতি দুখীয়া মানুহৰ কাৰণে, যিখিনি মানুহে হাজিৰা কৰি থাকে, খুব কম আয়ৰ মানুহ, তেওঁলোকৰ 1,500 টকাৰ ভিতৰত দিব পৰা এটা মেচিন মই আকৌ তৈয়াৰ কৰি আছোঁ। কিন্তু সেইটো বৰ্তমানলৈ ওলোৱা নাই, সেইটো অতি শীঘ্ৰে ওলাব। উদ্ভাৱক সতীশ চৌধুৰী ডাঙৰীয়াৰ এই উদ্ভাৱন অসমৰ লগতে ভাৰতবৰ্ষৰ এৰী শিল্পৰ বাবে অত্যন্ত এক ভাল খবৰ। আমি আশা কৰিছোঁ যে তেখেতৰ এই উদ্ভাৱনে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অতি শীঘ্ৰে স্বীকৃতি পাব। তাৰ লগতে এই উদ্ভাৱনে আমালৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে। অসমৰ দৰিদ্ৰ এৰী পালক বা এৰী সূতা যিসকলে কাটে তেখেতসকলে কম মূল্যত উন্নত মানৰ এৰী সূতা কটাৰ সুযোগ পাব। এই সৰস্বতী যঁতৰ বা সৰস্বতী এৰী সূতা কটা যন্ত্ৰৰ জৰিয়তে আমি আশা কৰিম চৰকাৰৰ লগতে সংশ্লিষ্ট সকলো বিভাগে চৌধুৰী ডাঙৰীয়াৰ এই উদ্ভাৱনক স্বীকৃতি দিব আৰু তেখেতৰ এই উদ্ভাৱনক সাধাৰণ এৰী পালকসকলৰ ওচৰলৈ লৈ যোৱাৰ বাবে গুৰুত্বপূৰ্ণ উদ্যোগ বা ভূমিকা গ্ৰহণ কৰিব। তেখেতলৈ শুভেচ্ছা জনাই আমি তেখেতৰ পৰা আৰু
ৰেচম শিল্পৰ বিভিন্ন ক্ষেত্ৰত ন উদ্ভাৱনৰ বাবে আশাৰে বাট চাই ৰ'লোঁ।